নমস্কাৰ আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল নেশ্যনেল এৰোমেটিক এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন নাছাৰ কেতিয়া স্থাপন হৈছিল অপশ্যন এ 1958 চনত অপশ্যন বি 1959 চনত অপশ্যন চি 1960 চনত আৰু অপশ্যন ডি দিয়া আছে 1964 চনত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ 1958 চনত 1958 চনত নাছা প্ৰতিষ্ঠিত হৈছিল ঠিক আছে এই কোৱেশ্চনসমূহ অতি গুৰুত্বপূৰ্ণ হয় আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত অহা দেখা যায় ঠিক আছে আৰু বিজ্ঞানৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈ আহিছে তাৰ পিছৰ কোৱেশ্চনটো হ'ল ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি স্যাটেলাইটৰ নাম কি অপশ্যন এ ৰোহিণী অপশ্যন বি আৰ্যভট্ট অপশ্যন চি আকাশ আৰু অপশ্যন ডি গগনয়ান ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি আৰ্যভট্টৰ এইটো পিকচাৰ এইটোৱে হ'ল ভাৰতৰ আটাইতকৈ প্ৰথম কৃত্ৰিম উপগ্ৰহ ঠিক আছে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াত অলপ নোট লিখা আছে চাওক আৰ্যভট্ট ভাৰতৰ প্ৰথম উপগ্ৰহ হয় বিখ্যাত ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীজনৰ নামেৰে এই নামকৰণ কৰা হৈছে 1985 চনত 19 এপ্ৰিল তাৰিখে কি কৰিছিলে ইয়াত উৎক্ষেপণ কৰা হৈছিলে কাৰ দ্বাৰা কসমছ 3 ৰকেটৰ দ্বাৰা নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় ক্ষেপণাস্ত্ৰ অগ্নিৰ পৰিসীমা কিমান অপশ্যন এ 500 পৰা 100 কিলোমিটাৰ অপশ্যন বি 1000 পৰা 1500 কিলোমিটাৰ অপশ্যন চি 2000 পৰা 2500 কিলোমিটাৰ আৰু অপশ্যন ডি 5000 কিলোমিটাৰ গতিকে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 2000 পৰা 2500 কিলোমিটাৰ পৰ্যন্ত ইয়াত কি হয় পৰিসীমা হয় 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে ভিনেগাৰৰ ৰাসায়নিক নাম কি অপশ্যন এ সাইট্ৰিক এসিড অপশ্যন বি এসিটিক এসিড অপশ্যন ডি ক্যালসিয়াম সালফেট অপশ্যন সি ইয়াত কিমান দিয়া আছে মিথেন ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি এসিটিক এসিড এসিড হ'ল ভিনেগাৰৰ ৰাসায়নিক নাম ঠিক আছে 5 নম্বৰ কোৱেশ্চন দিয়া আছে H1N1 ভাইৰাছক কোনটো বেমাৰৰ কাৰক বুলি কোৱা হয় কোনটো বেমাৰৰ কাৰক অপশ্যন এ বাৰ্ড ফ্লু অপশ্যন বি সোয়াইন ফ্লু অপশ্যন সি মেলেৰিয়া অপশ্যন ডি সৰ্দিজ্বৰ ঠিক আছে এইটো বাৰ্ড ফ্লু নহয় এইটো কি হয় অপশ্যন বি সোয়াইন ফ্লু হ'ল H1N1 ভাইৰাছৰ বেমাৰৰ কাৰক নেক্সট কুৱেশ্যনটো প্ৰথম টেষ্ট টিউব বেবীজনৰ নাম কি অপশ্যন এ দিয়া আছে ইভা ব্ৰাউন অপশ্যন বি দিয়া আছে লাৰা ডেকেভ অপশ্যন চি ইভা চিম্পনসন আৰু অপশ্যন ডি দিয়া আছে লুইচ ব্ৰাউন গতিকে ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি লুইচ ব্ৰাউন 7 নম্বৰ কুৱেশ্যন দিয়া আছে কাঠ পেন্সিলত কোনবিধ দ্ৰব্য ব্যৱহাৰ কৰা হয় অপশ্যন এ দিয়া আছে গ্ৰেনফাইট অপশ্যন বি সিলিকন অপশ্যন চি এঙাৰ অপশ্যন ডি ফসফৰাছ ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ গ্ৰেফাইট কাঠ পেন্সিলত ইউজ কৰা হয় এইটো এটা কাৰ্বনৰ বহুবিধা হয় ঠিক আছে মনত ৰাখিব 8 নম্বৰ কুৱেশ্যন দিয়া আছে গাখীৰ দৈ খোৱাৰ প্ৰধান কাৰক কি ভেঁকুৰ বেক্টেৰিয়া ভাইৰাছ আৰু ওপৰৰ কোনোটো নহয় ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি বেক্টেৰিয়া কি কৰে দৈলৈ পৰিণত কৰে 9 নম্বৰ কুৱেশ্যন দিয়া আছে তেজ গোট নমৰা সমস্যাৰ প্ৰধান কাৰকটো হ'ল কি হয় ভিটামিন ডি অভাৱত ভিটামিন কে অভাৱত ভিটামিন এ অভাৱত ভিটামিন চি অভাৱত ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি ভিটামিন কে অভাৱত কে গোট মৰাত কোনে সহায় কৰে ভিটামিন কে এইটো মনত ৰাখিব 10 নম্বৰ কুৱেশ্যন তলৰ উল্লেখ কৰা কোনটো ছালৰ বেমাৰ হয় অপশ্যন এ এনিমিয়া অপশ্যন বি ৰিকেট অপশ্যন চি পেলেগ্ৰা অপশ্যন ডি টাইফয়েড ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি ৰিকেট হ'ল ছালৰ বেমাৰ হয় সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে ইয়াত অপশ্যন এ দিয়া আছে ভিটামিন এ অপশ্যন বি দিয়া আছে ভিটামিন বি অপশ্যন চি দিয়া আছে ভিটামিন চি আৰু অপশ্যন ডি দিয়া আছে ভিটামিন ডি
ইয়াৰ সূত্ৰটো হ'ব অপশ্যন ডি ভিটামিন ডি। ভিটামিন পোহৰত কি থাকে? ভিটামিন ডি থাকে, এইটো সকলোৱে আমি জানো। 12 নম্বৰ কুৱেশ্যনত দিয়া আছে তলৰ কোনটো বেমাৰ ভাইৰাছৰ বাবে নহয়? বসন্ত, অপশ্যন বি দিয়া আছে বসন্ত, এ দিয়া আছে কলেৰা, চি দিয়া আছে হেপাটাইটিছ আৰু ডি দিয়া আছে টাইফয়েড। ইয়াৰ সূত্ৰটো হ'ল অপশ্যন ডি টাইফয়েড। টাইফয়েডটো ভাইৰাছজনিত নহয়, হেপাটাইটিছটো ভাইৰাছজনিত হয়, কলেৰাটো ভাইৰাছজনিত, বসন্ত ৰোগটো কি হয়? ভাইৰাছজনিত হয়। এইটো মনত ৰাখিব। এনেকুৱা ধৰণৰ বেমাৰৰ নামবোৰ চিৰিয়েলকৈ লিখি ল'ব, বেমাৰৰ নামবোৰ বহুত আহে, গতিকে এইটো কনফিউজ নহ'ব। 13 নম্বৰ কুৱেশ্যনত দিয়া আছে সাধাৰণতে মানুহৰ তেজত HPৰ মাত্ৰা কিমান? ইয়াত দিছে 4.0 পৰা 4.5লৈকে, বি দিয়া আছে 6.45 পৰা 6.55লৈকে, আৰু চি দিয়া আছে কিমান 7.35 পৰা 7.45লৈকে, ডি দিয়া আছে 8.25 পৰা 4.35লৈকে। গতিকে এইটো শুদ্ধ নহয়। ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি, মানুহৰ দেশত কিমান শতাংশ পানী থাকিব লাগে? অপশ্যন এ 79%, অপশ্যন বি 80%, অপশ্যন চি 57% আৰু অপশ্যন ডি 90%। গতিকে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 57%। 57% পানী এজন প্ৰাপ্তবয়স্ক মানুহৰ মাজত থাকিব লাগে, সেইকাৰণে আমি পানী খাব লাগে নিয়মীয়াকৈ। তাৰপিছৰ কুৱেশ্যনটো হ'ল ভিটামিন ডি অভাৱত কি ৰোগ হয়? অপশ্যন এ কুকুৰীকণা, অপশ্যন বি ৰিকেট, অপশ্যন চি প্লেগ্ৰা, অপশ্যন ডি এমিনিয়া। কুকুৰীকণাটো ভিটামিন এৰ অভাৱত হয়, ৰিকেটটো হয় ভিটামিন ডিৰ অভাৱত। গতিকে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ৰিকেট। অপশ্যন বি ৰিকেট। ৰিকেটটো কি হ'ব? ইয়াৰ আনচাৰ হ'ব। 16 নম্বৰ কুৱেশ্যনটো হৈছে গ্লুক'জৰ শৰীৰত কি হিচাপে সঞ্চিত হৈ থাকে? অপশ্যন এ চৰ্বি হিচাপে, অপশ্যন চি ইনচুলিন হিচাপে, অপশ্যন বি এমিনো এচিড হিচাপে আৰু অপশ্যন ডি গ্লাইক'জেন হিচাপে। ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি গ্লাইক'জেন হিচাপে। গ্লুক'জ কি হয়? C6H12O6, এইটো গ্লুক'জ হয়। এইটো কি হিচাপে শৰীৰত থাকে? গ্লাইক'জেন হিচাপে। এইটো হ'ব এনচাৰ, গ্লাইক'জেন। এই গ্লুক'জৰ যদি আণৱিক সংকেত সোধে তেতিয়াহ'লে এইটো মনত ৰাখিব লাগিব, ক্লাছ 10ত আছে C6H12O6, এইটো মনত ৰাখিব লাগিব। অৰ্থাৎ এইটো 6টা কাৰ্বন আৰু 12টা হাইড্ৰজেন আৰু অক্সিজেন 6টা একেলগে কি হয়? গ্লুক'জ তৈয়াৰ হয়। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ। বিশ্ব এইডছ দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 1 মাৰ্চ, অপশ্যন বি 2 এপ্ৰিল, অপশ্যন চি 1 ডিচেম্বৰ, অপশ্যন ডি কিমান দিছে? 1 জুন। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 1 ডিচেম্বৰ। 1 ডিচেম্বৰত কি হয়? এইডছ দিৱস পালন কৰা হয়, এইডছ। 18 নম্বৰ কুৱেশ্যন দিছে তলৰ কোনটো মাধ্যমত শব্দৰ সৰ্বোচ্চ গতিত লাভ কৰে? অপশ্যন এ ষ্টীল, অপশ্যন বি পানী, অপশ্যন চি শূন্য আৰু অপশ্যন ডি বায়ু। শূন্যত কি হয়? পোহৰৰ গতিটো অধিক, পোহৰৰ গতি বেছি হয়। কিন্তু শব্দৰ দ্ৰুতিটো মনত ৰাখিব, যিমানে বস্তুটো ষ্ট্ৰং হ'ব, চলিড হ'ব, সিমানে মানে শব্দৰ দ্ৰুতিটো বেছি স্পীড যাব। অৰ্থাৎ কি হ'ব? ইয়াৰ শুদ্ধটো হ'ব ষ্টীল। ষ্টীলটো কি হয়? পানীতকৈ কি হয়? টান হয়। শূন্যতটো একোৱেই নাই, গতিকে তাতকৈ বহুত টান হয়, বায়ুতকৈ টান হয়। গতিকে ষ্টীলটো কি হয়? শব্দটো অতি সৰ্বোচ্চ গতিত লাভ কৰিব। পানীতটো হ'ব নোৱাৰে। শূন্যতটো পোহৰৰ গতি হ'ব, পোহৰৰ গতি শূন্যত বহুত 3 লাখ কিলোমিটাৰ, অৰ্থাৎ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। শূন্যৰ পোহৰ দ্ৰুতি কিমান? 3 × শূন্যৰ পোহৰ দ্ৰুতি কিমান? 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। এইখিনি কথা মনত ৰাখিব, শূন্যত পোহৰ দ্ৰুতি। কিন্তু সৰ্বোচ্চ গতি ক'ত লাভ কৰিব? যিমানে বস্তুটো কি হ'ব? টান হ'ব, সিমানে সৰ্বোচ্চ গতি লাভ কৰিব। এই 4টা মাধ্যমৰ পৰা আটাইতকৈ বেছি টান হয় ষ্টীল। গতিকে ষ্টীলত কি হ'ব? সৰ্বাধিক পৰিমাণে কি হ'ব? শব্দ গতি কৰিব। মনত ৰাখিব এইখিনি। তাৰপিছৰ কুৱেশ্যনটো হ'ল পদাৰ্থৰ চতুৰ্থ অৱস্থা কি? 1 নম্বৰ কি কৈছে? তৰল, যোনটো লিকুইড বুলি কয়, জুলীয়া, এইটো লিকুইড হয়, প্লাজমা, তাৰপিছত কি আছে? গোটা মানে চলিড হয়। প্লাজমাই হয়। ইয়াৰ শুদ্ধটো হ'ব কি? প্লাজমা। এনে পদাৰ্থ আমি তিনিটা ভাগ পাইছোঁ। 1 নম্বৰ ভাগ কি হয়? তৰল,
2 নম্বৰ ভাগ কি হয় গেছ 3 নম্বৰ ভাগ গোটা কিন্তু চতুৰ্থ ভাগটো আমি এটো প্লাজমা হিচাপে প্লাজমাটো হল এনেকুৱা যে তৰলৰ নহয় গোটাও নহয় ইয়াৰ মাজৰ যোনটো থাকে হেতু কি বুলি কয় প্লাজমা বুলি কয় পদাৰ্থৰ চতুৰ্থ অৱস্থা আমি সাধাৰণতে এনে ক্লাছ 8 9 ত পাইছো যে পদাৰ্থৰ অৱস্থা তিনটা যে গোটা জুলীয় আৰু গেছীয় গতিকে ইয়াৰ শুদ্ধটো হ'ব কি চতুৰ্থ অৱস্থা কি হ'ব ইয়াৰ প্লাজমা 20 নম্বৰ কোৱেশ্চন হ'ল সুপাৰসনিক উৰাজাহাজৰ গতি অপচন এ দি আছে শব্দৰ গতিতকৈ বেছি অপচন বি দি আছে শব্দৰ গতিতকৈ কম অপচন সি দি আছে শব্দৰ গতি সমান আৰু অপচন ডি আছে পোহৰৰ গতি সমান এটো হ'বই নোৱাৰে কাৰণ পোহৰৰ গতি সমান হ'ব কাৰণে কোনো বস্তু এতিয়ালৈকে ওলোৱা নাই সেইটো সম্ভৱ হয় পোহৰৰ শূন্যত পোহৰৰ গতি কিমান মই অলপ আগতে কৈ গলো 3 * 10 to the power 8 মিটাৰ পাৰ সেকেন্ড এটো 1 সেকেন্ডত কি হয় 3 * 10 to the power 8 মিটাৰ গতি কৰে গতিকে শব্দৰ গতি সমান এটো হ'ব নোৱাৰে কাৰণ আৰু শব্দৰ গতিতকৈ কম এটো নহয় ইয়াৰ শুদ্ধটো হ'ব কি অপচন এ শব্দৰ গতিতকৈ বেছি সেই কাৰণে আমি জাহাজ এটা সুপাৰসনিক জাহাজ এটা যদি উৰা দেখা পাও তাৰ পিছফালেহে শব্দ শুনো কিন্তু জাহাজটো আগফালে থাকে কি হয় সেই কাৰণে শব্দৰ গতি যিমান আছে তাতকৈ কি হয় সুপাৰসনিক জাহাজৰ গতিটো বেছি গতিকে আজিৰ ভিডিওটো এআই কোৱেশ্চন গতিকে যদি ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব লগতে এনেকুৱা ধৰণৰ ভিডিও পাবৰ কাৰণে ৰেগুলাৰ আপডেট পাবৰ কাৰণে আপোনালোকে ভিডিও সলিউশন ফাইণ্ডাৰ চেনেলখন সাবস্ক্ৰাইব কৰিব